বন্ধুবৰ্গ মই সিমসীমা গগৈ আপোনালোকক অসম গণিতলৈ স্বাগতম জনাইছো বন্ধুবৰ্গ আজি মই মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অন্য এটা অংক লৈ আহিছো আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব কাৰণ আধৰুৱাকৈ চালে অংকটো বুজি পোৱাত অসুবিধা হ'ব আহক প্ৰশ্নটো এনেকুৱা ধৰণৰ এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 6/5 ভগ্নাংশটো দিয়া এনেকুৱা ধৰণৰ অংকবিলাক খুবেই প্ৰয়োজনীয় এতিয়া চাও আমি সমাধানটো কেনেকুৱা ধৰণৰ হ'ব প্ৰথমতে ইয়াত কোৱা হৈছে এটা ভগ্নাংশৰ কথা ভগ্নাংশ বুলি ক'লে হয় লব আৰু হৰৰ সমষ্টি আৰু এতিয়া ভগ্নাংশটো উলিয়াবৰ কাৰণে পোনপ্ৰথমে আমি এটা ভগ্নাংশ ধৰি লম এতিয়া ভগ্নাংশটো আমি কিছুমান দুটা চলক ধৰি লব লাগিব দুটা চলক কিয় কাৰণ এটা চলক হ'ব লব আৰু আনটো চলক হ'ব হৰ গতিকে যদি আমি লবটো ধৰো x আৰু হৰটো ধৰো y তেন্তে ভগ্নাংশটো হ'ব y ভাগৰ x বা x/y এতিয়া ধৰা হল লব x হৰ y তেন্তে ভগ্নাংশটো হ'ব x/y বা y ভাগৰ x এতিয়া এইখিনিলৈকে হৈ গল আৰু আমি নেক্সট কি কৰিম আমি ইয়াত যেহেতু দুটা চলক লৈছো দুটা চলক ললে সদায় দুটা ৰৈখিক সমীকৰণ আমি নিৰ্ণয় কৰিবই লাগিব কাৰণ যদি চলক তিনিটা থাকে তেন্তে আমি তিনটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰিব লাগিব এতিয়া ইয়াত আছে আমাৰ দুটা চলক x আৰু y আৰু সেই x আৰু y নিৰ্ণয় কৰিবৰ কাৰণে আমি দুটা ৰৈখিক সমীকৰণ গঠন কৰিম প্ৰশ্নটোৰ পৰা এতিয়া আমি প্ৰশ্নটো ভালদৰে চাম প্ৰশ্নটো প্ৰথম দিয়া আছে এটা ভগ্নাংশত লবৰ লগত আৰু হৰ দুয়োটাতে আমি 2 যোগ কৰিম 2 যোগ কৰিলে ভগ্নাংশটো হ'ব 11/9 তেন্তে কেনেকুৱা ধৰণৰ হ'ব প্ৰশ্নমতে এতিয়া প্ৰশ্নমতে কোৱা হৈছে ভগ্নাংশটো অৰ্থাৎ লব আৰু হৰ উভয়তে 2 যোগ কৰিব লাগিব আৰু আমি সমাধানৰ কাৰণে ভগ্নাংশটো লৈ লৈছো x/y প্ৰথমতে আমি লিখিম ইয়াত x/y এতিয়া প্ৰশ্নত কোৱা হৈছে লব আৰু হৰ লব মানে x আৰু হৰ মানে y উভয়তে মানে দুয়োটাতে যোগ কৰা হৈছে কি যোগ কৰা হৈছে 2 গতিকে লবত আমি যোগ কৰিছো 2 আৰু হৰত যোগ কৰিছো 2 যোগ কৰি আমি তাৰ ফলাফলটো কি পাম ফলাফল মানে হৈছে সমান কিমান পাইছো আমি 11/9 এতিয়া ইয়াৰ পৰা আমি সমীকৰণটো গঠন কৰিব লাগিব এতিয়া সমীকৰণটো গঠন কৰিবৰ কাৰণে আমি কি কৰিম ক্ৰস পূৰণ কৰিম আমি ইয়াৰ হৰটো ইয়াৰ লবৰ লগত পূৰণ কৰিব ইয়াৰ লবই ইয়াৰ হৰৰ লগত পূৰণ কৰিব অৰ্থাৎ এনেকুৱা ধৰণৰ হ'ব 11 পূৰণ চিহ্ন পৰিৱৰ্তে আমি ব্ৰেকেট ব্যৱহাৰ কৰিম x + 2 আৰু এই ধৰণে 9 এইফালে হ'ব y + 2 এতিয়া আমি পূৰণ যদি কৰো 11x ক পূৰণ কৰিলে 11x 11ই x ক কৰিব নেক্সট কৰিব 2 11 2 গুণ 22 ঠিক সেই ধৰণে এইফালে হ'ব 9y 9 পূৰণ 2 হ'ব 18 এতিয়া আমি কি কৰিম আমি কি কৰিব পাৰো এটা চলক কেইবাটাও নিয়ম আছে আমি কি কৰিব পাৰো হয়তো এটা চলক পৃথক কৰিব পাৰো যদি আমি এটা চলক পৃথক কৰো কেনেকুৱা ধৰণৰ হ'ব চাই লওঁ 11x প্লাসটো নিদিও আমি ইয়াত আমি সমান চিহ্ন দিম কি কৰিম এই প্লাসটো আমি এটো সাইডে লৈ যাম 9y + 18 আৰু ইয়াত আছে 22 টো আমি এইফালে লৈ আহিলে হৈ যাব মাইনাস কাৰণ মই আগতে কৈছো প্লাস চিহ্নটো যদি তাৰ নিজৰ চিহ্ন হলনি চিহ্ন মানে সাইডটো যদি হলনি কৰে তেতিয়া তাৰ চিহ্ন হলনি হৈ যাব গতিকে 11x টো আমি পাম 9y y টো y ভাগে থাকিব কিন্তু যোগ বা বিয়োগ এই ধ্ৰুবক পদ কিটাহে হ'ব y লগত এই 18 যোগ 9 কৰিব নোৱাৰি কাৰণ ই হৈছে এটা চলক আৰু ই হৈছে ধ্ৰুবক মানে যত চলক নাই গতিকে 18 আৰু 22 ৰ মাজত আমি যোগ বা বিয়োগ কৰিম এটা চিহ্ন আছে প্লাস মাইনাস প্লাসে মাইনাসে মাইনাস অৰ্থাৎ আমি অংকটো বিয়োগ কৰিম ডাঙৰ পৰা সৰু বিয়োগ কৰিম
22 ৰ পৰা 18 বিয়োগ কৰিলে হয় 4 কিন্তু চিহ্ন কোনটো চিহ্ন এতিয়া কি বহাম আমি এই 18 আৰু 22 ৰ মাজত ডাঙৰ সংখ্যাটো হৈছে 22 আৰু 22 ৰ আগত কি চিহ্ন আছে মাইনাস এই গতিকে আমি মাইনাস বহাম এতিয়াও আমাৰ x টো পৃথক হলে মাত্ৰ এটা স্টেপ আছে x আমি 11 টো x ৰ পৰা আঁতৰাই দিম যেহেতু 11 টো x ৰ লগত পূৰণ হৈ আছে এফালে আহিলে হ'ব হৰণ এটো সমীকৰণ নং 1 গতিকে আমি এটা সমীকৰণ পাই গলো কিন্তু আমাৰ আৰু এটা সমীকৰণ উলিয়াবলৈ আছে মই আগে কৈছো যেহেতু দুটা চলক আছে আমাক দুটা সমীকৰণৰ দৰকাৰ হ'বই এতিয়া চাও আমি 2 নম্বৰ সমীকৰণটো কি ধৰণে গঠন কৰিম এতিয়া চাও 2 নম্বৰ আকৌ আমি প্ৰশ্নমতে মন কৰিব লাগিব প্ৰশ্নমতে আকৌ কি হ'ব চাওক এই ফালৰ পৰা যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 6 ভাগৰ 5 একেই ধৰণৰ মাত্ৰ পাৰ্থক্য হৈছে 2 আছিল প্ৰথমটো এবাৰ 3 উভয়তে আকৌ কি যোগ কৰিব লাগিব 3 এতিয়া তেন্তে আমাৰ ভগ্নাংশটো আছিল x/y উভয়তে যোগ কৰিলো যোগ কৰি পালো আমি 3 সমান সমান কিমান হ'ব গৈছে ভগ্নাংশটো 6 ভাগৰ 5 আমি এইটো ধৰণে কৰি যাম এইটো ধৰণে কৰিলে ঠিক এই ধৰণে কৰি আমি ক্ৰস পূৰণ কৰিম আমি লব হৰ লব গতিকে দেখা যাব ইয়াত 6x plus 18 5y plus 15 6x 5y আগৰ ধৰণে কৰি গৈ আছো 18 টো লৈ গলো এতিয়া আমি প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিম চাওক ইয়াত যে আমি x টো পৃথক কৰিছিলো x সমান কিমান পাইছিলো 9y - 4/11 গতিকে a x ৰ ঠাইত আমি এই মানটো ব্যৱহাৰ কৰি x ৰ মানটো আছিল 9y - 4/11 আৰু এইফালে থাকিব 5y একে ধৰণে ধ্ৰুবক পদ কেটা বিয়োগ হ'ব যেহেতু প্লাসে মাইনাসে মাইনাস 18 পৰা 15 গলে 3 18 টো ডাঙৰ সেই গতিকে ইয়াত মাইনাস আৰু ইয়াত আমি ব্ৰেকেটত লিখিম 1 ৰ পৰা কিয় 1 ৰ পৰা লিখিছো কাৰণ আমি 1 নং সমীকৰণৰ মানটো ইয়াত প্ৰতিষ্ঠা কৰি দিছো এতিয়া চাওক এইখিনি সমাধান আমি কি ধৰণে কৰিম এটো সমাধান কৰিব কাৰণে আমি এটো এই ধৰণে কৰিব লাগিব এই হৰ 11 টোৱে তাৰ ইটো পক্ষ মানে হু পক্ষটোৰ লগত পূৰণ হৈ যাব এনেকুৱা ধৰণৰ হ'ব গৈ পৰৱৰ্তী স্টেপটো এই ধৰণৰ হৈ যাব তো এই ধৰণৰ পুনৰ এই ধৰণৰ নিচিনা ওলাই গল চাওক 6 9 গুণ 1 6 4 গুণ 24 5 11 55 বা 11 3 33 ইয়াৰ পৰা আমি y মানটো নিৰ্ণয় কৰিব পাৰিম নে নিশ্চয় পাৰিম কাৰণ ইয়াত আমাক চলক একমাত্ৰ এটাই আছে y দুটা চলক থাকিলে আমাৰ নিৰ্ণয় কৰিবলৈ আমি প্ৰতিষ্ঠা কৰিব লগা হয় যেহেতু আমি অলৰেডি প্ৰতিষ্ঠা কৰিলৈ ইয়াৰ পৰা আমি সহজতে y মানটো পাম কেনেকৈ পাম y টো আমি বাও পক্ষত আনি লম আৰু ধ্ৰুবক পদ কেইটা হু পক্ষত আনি লম এতিয়া চাও আমি ইয়াত 54y টো ৰাখি থলো আৰু আমি হু পক্ষৰ পৰা y টো লৈ আহো যেহেতু ইয়াত প্লাস হৈছে সেই গতিকে ইয়াত মাইনাস হল আৰু হু পক্ষ থাকি গল -33 আৰু বাও পক্ষৰ 24 টো এইফালে গুচি যাব আৰু ইয়াত চিহ্ন হ'ব প্লাস কিয় মাইনাস টো এইফালে গলে গৈ প্লাস এতিয়া সো 55 ৰ পৰা 54 বিয়োগ কৰিলে 1 হয় 1 টো নাপাটো কেৱল y পাতি কিন্তু 55 ডাঙৰ আগত আছে মাইনাস হে গতিকে ইয়াত মাইনাস বহিলে একে ধৰণে এটো প্লাসে মাইনাসে মাইনাস 33 ৰ পৰা 24 বিয়োগ কৰিলে কিমান পাম আমি 7 ক্ষমা কৰিব 9 আৰু ডাঙৰ সংখ্যা 33 ৰ আগত আছে চিহ্ন মাইনাস হে গতিকে মাইনাস মাইনাস কটাকটি গল আৰু y ৰ মানটো পালো আমি 9 এতিয়া y হৈ গল নেক্সট আমি x ৰ মানটো উলিয়াব লাগিব কি ধৰণে উলিয়াম সহজ আমি ইতিমধ্যে 1 নং সমীকৰণটো x টো পৃথক কৰি থৈছো এই y ৰ 9 মানটো যদি আমি 1 নং সমীকৰণত প্ৰতিষ্ঠা কৰো তেন্তে আমি y ৰ মানটো পাই যাম x ৰ মানটো পাই যাম এতিয়া আমি x ৰ মান কি ধৰণে নিৰ্ণয় কৰিম
y ৰ মান আমি 1 নং সমীকৰণত বহুৱাই ল'ম বা প্ৰতিষ্ঠা কৰি ল'ম প্ৰথমতে আমি 1 নং সমীকৰণটো লিখি ল'ম আৰু 1 নং সমীকৰণটো আছিল x সমান 9y - 4/11 এতিয়া আমি কি কৰিম এই y ত আমি y ৰ মানটো বহুৱাই দিম 9y মানে হৈছে 9 পূৰণ y গতিকে y ৰ মানটো কিমান পাইছিলো আমি 9 9 9 গুণ 81 বিয়োগ 4 11 এতিয়া বিয়োগ কৰিম 81 ৰ পৰা আমি 4 বিয়োগ কৰিলে পাম 77 আৰু 11 77 ক কটাকটি কৰিলে 7 পাম গতিকে আমি x ৰ মান পালো 7 আৰু y ৰ মান পালো 9 এতিয়া আমাক লাগে ভগ্নাংশটো কি আছিল x/y এতেকে নিৰ্ণেয় ভগ্নাংশ x/y যত x ৰ মান হৈছে 7 আৰু y ৰ মান হৈছে 9 এতিয়া আমাৰ অংকটো শুদ্ধ হৈছে নে নাই হোৱা তাকো আমি সহজভাৱে প্ৰমাণ কৰিব পাৰিম কেনেকৈ পাৰিম সব আমি ভগ্নাংশটো পালো 7/9 আৰু প্ৰশ্নত আমাক কৈ দিছিলে যদি আমি লব আৰু হৰ উভয়তে যোগ কৰো 2 যোগ কৰিলে পাম 9/11 আৰু 3 যোগ কৰিলে পাম আমি 5/6 এতিয়া আমি চাওচোন 2 যোগ কৰি চাও 2 যোগ কৰিলে আমি 9/11 পাম নে নাপাম নিশ্চয়কৈ পাম 7 ৰ লগত যদি 2 যোগ কৰো 9 আৰু 9 ৰ লগত যদি 2 যোগ কৰো 11 তেন্তে আমাৰ অংকটো শুদ্ধ হৈছে আৰু এই অংকটো মেট্ৰিক পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয় ই 3 বা 4 নম্বৰৰ বাবে আহে বন্ধুবৰ্গ আজি মই সমাধান কৰা অংকটোৰ ওপৰত কিবা প্ৰশ্ন থাকিলে বা সুধিবলগীয়া থাকিলে আপোনালোকে কমেন্টৰ জৰিয়তে মোক দিব পাৰে আৰু যিসকল মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে বা মোৰ ভিডিঅ'বোৰ প্ৰথম পৰা চাইছে তেওঁলোকক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ কৰিছো আৰু পাৰিলে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে উপকৃত হ'ব ধন্যবাদ